আজি হাজবেণ্ড তিতা কেৰেলা খাওঁ বুলি ক'লে, টিফিনত তিতা কেৰেলা বনাই দিলোঁ। ৰুটি বনাব আটা লৈছোঁ টিফিনৰ কাৰণে। মৰ্ণিং এভৰিৱান, আজি নেক্সট ডে, মানে স্কুলৰ ছেকেণ্ড ডে, আৰু টিফিন বনাওঁ, ৰুটি আৰু আলু ভাজি খাম বুলি কৈছে। চাওঁ বনাই দিওঁ, দেৰিও হৈছে, 6:30 বাজিলে। বাবু উঠাই দিছোঁ, আহকচোন চাওঁ, সি টিভি চাই আছে। হা, তোমাৰ ফ্ৰেণ্ড বাবুৰ টিফিন ৰেডি। টিফিন ৰেডি হৈ গ'ল। ফাইনেল ঘৰ আহি পালোঁ, আৰু এয়া গাখীৰ আৰু এয়া পনীৰ। গাখীৰ আৰু পনীৰ আনিলোঁ। আৰু আজি গমেই পাইছে বাবুই পনীৰ আৰু আলু বনালে কিমান টেষ্টি, মানে ভাল পায়। ভাতকেইটা সি খোৱাই নাযায় নহ'লে। আজি বনাওঁ, চাওঁ। আহি পাইছোঁ এতিয়া 8:15 হৈছে, আৰু ষ্টাৰ্ট কৰোঁ। কাম কিমান আছে, একো নোখোৱাকৈ গৈছোঁ। অৱস্থা, তেল লগাইছিলোঁ, এনেকৈ গৈছোঁ স্কুললৈ। এতিয়া চাই থাকিব ভিডিঅ'টো। गुरु चरण सरोज रज निज मन मुकुर सुधारी वर्णो रघुबला हिमालय जसो जोदायक फलचारी। बुद्धिहीन तनु जान के सुमिरो पवन कुमार बुद्धि विद्या देहु मोहि हरे रुकले शरिकार।
পাগলি নহয় মোৰে নাম চামেলি, পাগলি নহয় মোৰে নাম চেনেলি। तेरी बातों ने ऐसा जादू किया, ऐसे बैठे बिठाई मैंने ये कर लिया। মই কিন্তু ফূৰ্তি কৰি খুব বেছি ভাল পাওঁ, তাত যেন বেয়া কোনেও নাভাবে। মই প্ৰফেশ্যনেল ছিংগাৰ বা ডান্সাৰ নহয়, যদিও মই ফূৰ্তি কৰি খুব বেছি ভাল পাওঁ এইবোৰ কৰি। मेरा चाय और रोटी माय फेवरेट, और ये आलू भाजी। ৰ'দৰ পৰা কাপোৰ আনি এইবোৰ আধা জাপিলোঁ, আধা আৰু আছে, এইবোৰ অৱস্থা নাইকিয়া হৈ আছে। বাবুক স্কুলৰ পৰা লৈ আহি কৰ্ণফ্লেক্স, অ'টছ, গাখীৰ তেনেকৈ দিলোঁ। আৰু ভিডিঅ'টো আজিলৈ এইখিনিতে, বাই বাই।